Hey guys, welcome back to my YouTube channel PT's Vlog. Guys, আজি 26 সেপ্টেম্বৰ হয় আৰু আজি কুলাটি দুৰ্গা পূজাৰ কিছু কাম কৰিব গৈ আছো। কি কাম কৰো মই নাজানো। ভিডিওটো চাই থাকক গাইস, সকলোখিনি গম পাব। দিয়ক গাইস। Hey guys, আমি আজি কুলাটি দুৰ্গা পূজালৈ যোৱা ৰাজপথটো পানী তুলিব ৰাজপথটো আমি সাফা কৰিব আহিছো। ভিডিওটো চাই থাকিব। দিয়ক গাইস। Hey guys, মই এতিয়া আছো আমাৰ কুলাটি কোনা দিয়াৰ পাহাৰৰ কাষৰ ঠাইখিনিৰ পৰিৱেশত বহুত ধুনীয়া হয় গাইস। এইখিনি ঠাইত মানে কুলাটি দুৰ্গা পূজাৰ পানী তুলিব আহিব। সেইকাৰণে আমাক কুলাটি ৰাইজে কোনা দিয়া ৰাইজক দায়িত্ব দিছে যে এইখিনি ঠাই চাফ চিকুণ কৰক। এনেও গাইস ঠাইখিনি বহুত ধুনীয়াই হয়, কিন্তু কিছুমান মানুহে ইয়াত আহি জাবৰ জোথৰ পেলাই, কিছুমান মাদক দ্ৰব্য সেৱন কৰে আৰু ইয়াৰ পৰিৱেশটো অলপ বিনষ্ট কৰিছে। সেইকাৰণে আমি অলপ চাফ চিকুণ কৰিলো গাইস। এইখিনি বম জংগল আছিল গাইস। এতিয়া আমি চাফ চিকুণ কৰি বহুত ধুনীয়া কৰি তুলিলো। এতিয়া পৰিৱেশটো চাওক গাইস, কি ধুনীয়া কৰি তুলিলো আমি কোনা দিয়াবাসী ৰাইজে কি ধুনীয়া কৰি তুলিলো। এইটো হ'ল মালিয়া, ইও কাম কৰিছে, ময়ো কাম কৰিছো, কোনা দিয়াবাসী ৰাইজে কাম কৰিছে। ভিডিওটো চাই থাকিব গাইস। Hey guys, তাত কাম বন কৰি এতিয়া ঘৰলৈ আহিলো। এতিয়া পূজাত নাযাওঁ, কাৰণ এতিয়া পূজাস্থলীত হেনো বিশেষ একো নাই। কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, সেনেকুৱা সৰু সুৰা কিবা প্ৰতিযোগিতা চলি আছে। সেইবোৰ আপোনালোকক কি দেখুৱাম। ৰাতিয়ে ভাল লাগিব গাইস। ৰাতি জনপ্ৰিয় কণ্ঠশিল্পী দীপেন্দিতা ডেকাৰ গীতৰ শৰাই আছে। ভিডিওটো চাই থাকক গাইস। আৰু গাইস এতিয়া পূজাত নাযাওঁ, গুৱাহাটীলৈ যাম। এটা কাম আছে আৰু এটা বস্তু লৈ আহিম। ভিডিওটো চাই থাকক গাইস। দিয়ক। এই গাইস, মই এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পালো আৰু আপোনালোকক আগতে কৈছিলো যে মই গুৱাহাটীৰ পৰা আহোঁতে এটা বস্তু লৈ আহিম আৰু বস্তুটো আপোনালোকক দেখুৱাম বুলি ভাবিছো। চাওকচোন গাইস, কি বস্তু। Realme 9i 5G গাইস। আপোনালোকক খুলি ভালকৈ দেখুৱাই আছো, চাই থাকক গাইস ভিডিওটো। এইটোৱে হ'ল Realme 9i 5G, 6GB RAM, 128GB ইণ্টাৰনেল মেমৰি। আৰু এইখন হ'ল বিল, যাৰ কোনো কাম নাই। আৰু গাইস কাম থকা বস্তুটো হ'ল এইটো। চাওক গাইস, চাওক না গাইস, কেনে এটা চিক। আপোনালোকে ভিডিঅ'ত কেনেকুৱা দেখিছে গম নাপাওঁ, ৰিয়েলত বহুত ধুনীয়া লাগিছে মোৰ। ফ্ৰণ্টৰ পৰাই চাওক বা বেকৰ পৰাই চাওক বা ছাইডৰ পৰাই চাওক বা প্ৰত্যেকটো এংগুলৰ পৰাই চাওক, বহুত ধুনীয়া লাগিছে মোৰ। আৰু গাইস কেমেৰাকেইটা চাওক না, কি বম কেমেৰা। আৰু আজি ৰাতিৰ পৰিৱেশটো আপোনাক এই মোবাইলটোৰে শ্বুট কৰি দেখুৱাই আছোঁ। কমেণ্টত জনাব কেনেকুৱা লাগে। Hey guys, মই এতিয়া পূজা আহি পালো আৰু ইয়াত কিছুমান প্ৰগ্ৰেম চলি আছে। ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো। আৰু ৰাতি আছে দীপেন্দিতা ডেকাৰ সাংস্কৃতিক সন্ধিয়া। চাই থাকিব গাইস ভিডিওটো, আপোনালোকক সেই পৰিৱেশটো দেখুৱাই আছো। ধন্যবাদ। এই গাইস, আমার এই কুলাটি দুর্গা পূজার জনপ্রিয় কণ্ঠশিল্পী দীপেন্দিতা ডেকা উপস্থিত হয়েছে। তাও মনোভাব চেষ্টা করো। বাইদেউ
আপোনাৰ কুলহাটী পূজাত আহি অনুভৱ কেনেকুৱা? বহুত বেছি এক্সাইটেড আৰু সকলোকে মই এই ইউটিউব চেনেলটোৰ জৰিয়তে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তাৰ ইউটিউব চেনেলটো মৰম দিব আপোনালোকে। থেংক ইউ বাইদেউ। হে গাইজ, নাইট প্ৰগ্ৰেম আৰম্ভ হৈ গ'ল আৰু আপোনালোকক ইয়াৰ কিছুমান চিন দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। তাৰপিছত আমাৰ ছোৱালী দিছোঁ, তাৰপিছত আমাৰ বাইদেউখিনি আছে আৰু ইয়াক ক'বলৈ আহিছোঁ আমাৰ লগ নিছে লাজ পাইছোঁ
পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছো আৰু লগতে পুনৰবাৰ দুৰ্গা পূজাৰ সকলোকে বিয়া কৰা শুভেচ্ছা জ্ঞাপন কৰিছো। এতিয়া আমাৰ নুনাই গাব, ঠিক আছে? সকলোৱে ধুনীয়াকৈ এনজয় কৰক। শুভৰাত্ৰি। আৰু লগতে আজি আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত মহিলা সমিতিৰ সকলো বাইদেউ ভণ্টি সকলোকে বহুত বহুত ধন্যবাদ। মোৰ গাড়ীৰ পৰা আপোনালোকে বহুত সহায় কৰিছে আৰু ইমান ধুনীয়াকৈ সহযোগ কৰিছে, হয়নে? সদায় মোৰ মনত থাকিব কুলহাটীবাসী ৰাইজক, সদায় মোৰ অন্তৰত থাকিব। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি আৰু পুনৰবাৰ সকলোকে দুৰ্গা পূজাৰ বিয়া বৰণ কৰিছে। এটাৰ পিছত এটা গীত পৰিৱেশন কৰি আমাক মনোৰঞ্জন দি অৱশেষত আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানটিৰ সামৰণি ঘটিল। ৰাতিও বহুত হ'ল গাইজ। এই গাইজ, আজিৰ সাংস্কৃতিক সন্ধিয়া সমাপ্ত হ'ল আৰু এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। এতিয়া ঘৰলৈ যাওঁ গাইজ। দিয়ক গাইজ, বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ভাল ভাল ভিডিঅ' আহি থাকিব। দিয়ক গাইজ, বাই।